এয়া মই আমুল পাউডাৰ লৈছোঁ 3-4 চামুচমান লৈছোঁ আৰু মেৰিগোল্ড বিস্কুট 3টা লৈছোঁ, ইলাচি 3টা আৰু ঘিউ 1 চামুচ লৈছোঁ। এইখিনি মই ৰেডি কৰি লৈছোঁ। এতিয়া মই বিস্কুটকেইটা মিক্সিত অলপ পিচি ল'ম। এয়া মিক্সিত মই পিচি ল'ম। তাৰ পাছত এতিয়া মই এই চেনিখিনিও পিচি ল'ম। চেনি লাগিব, মই চেনি 1 কাপেই লৈছোঁ। চেনিখিনিও পিচি গুড়া কৰি ল'লোঁ। এয়া ধুনীয়াকৈ গুড়ি পাউডাৰ কৰি ল'লোঁ। দেখিছে এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই বিস্কুটৰ গুড়া দেখিছে এইখিনি চব ৰেডি হৈ গ'ল। ঘিউ লৈছোঁ। এটা কেৰাহী পাতিছোঁ। কেৰাহীটো অকণমান গৰম হৈছেই। এতিয়া ইয়াত মই ঘিউ চামুচ দি দিম। ঘিউ চামুচ মই দি দিছোঁ। ঘিউখিনি গলিলে ভালকৈ। এতিয়া মই এয়া আমুলৰ পাউডাৰ গাখীৰখিনি বিস্কুটৰ গুড়াখিনিয়ে দি ভালকৈ লৰাই দিম। গোটেইখিনি একেলগ কৰি মই দি দিলোঁ আৰু এতিয়া ভালকৈ লৰাই থাকিম। এনেদৰে ভালকৈ লৰাই দিব, নহ'বা ধৰি ল'ব তলত। অলপ টাইম এনেদৰে অকণমান ভাজি ল'ব। এইখিনি অকণ টাইম মই ভাজি লৈছোঁ এনেদৰে। এতিয়া ইয়াত গুড়া কৰা চেনিখিনি মই জোখ কৰি আন্তাজ কৰি দিব, কাৰণ একেবাৰে গোটেইখিনি 1 কাপ চেনি দি নিদিব, পিছতো লাগিব অলপ। এনেদৰে মই চাই পেলাই দি দিছোঁ অলপ জোখমতে। মিঠা কিমান খায় আপোনালোকে সেইটো অনুযায়ী দিব চেনিটো। এয়া গাখীৰ 1 কাপ লৈছিলোঁ। 1 কাপ মই সম্পূৰ্ণ এতিয়ালৈকে দিয়া নাই। গাখীৰকণ দি ভালদৰে আকৌ লৰাই দিছোঁ। ইলাচিকেইটা মই চেনিৰ লগতে গুড়া কৰি দিছিলোঁ, সেইকাৰণে মই আকৌ এক্সট্ৰাকৈ দিয়া নাই। তাতে গুড়া কৰি দিলোঁ। সেইখিনি অকণ টাইম পগাই থাকিব লাগিব এনেদৰে। এইখিনি মই এনেদৰে পগাই আছোঁ। এয়া দেখিছে পগাই পেলাই, এয়া দেখিছেনে ডাঠ হৈ আহিছে ক্ৰমান্বয়ে। এনেদৰে অকণ ডাঠ হ'বলৈ দিব। এনেদৰে মেৰী বিস্কুটৰ পেৰা খাই বহুত ভাল লাগে। আপোনালোকে খাই পাইছে নাই নাজানো। মই এনেদৰে বনাই খালোঁ, কেইবাদিনো খাইছোঁ। সঁচাকৈ বহুত ভাল লাগে। এয়া দেখিছে এনেদৰে গোটেইখিনি এৰাই অহা নিচিনা হ'লে জানিব যে আমাৰ পেৰাৰ বনাবৰ কাৰণে জোখটো হৈ গৈছে। এয়া দেখিছে ধুনীয়াকৈ এৰাই আহিছে। এয়া মোৰ এইখিনি হৈ গৈছেহি। এতিয়া গেছটো বন্ধ কৰিয়ে দিম, হৈছেহি যিহেতু। এইখিনি মোৰ ৰেডি হৈ গ'ল। অলপ ঠাণ্ডা হ'বলৈ দিম এইখিনি গেছটো বন্ধ কৰাৰ পাছত। এয়া হৈ গ'ল এইখিনি মোৰ। এয়া কাঁহী এখনত মই উলিয়াই অকণ ঠাণ্ডা হ'বলৈ দিছোঁ, কাৰণ গৰমে গৰমে বেছি আঠা নিচিনা হৈ থাকে, বনাবলৈ অলপ দিগদাৰ হয়, নোৱাৰিব গৰম যিহেতু। সেইকাৰণে অলপ ঠাণ্ডা কৰি লৈ পেলাই এয়া মই বনাই দিলোঁ। দেখিছে এয়া ধুনীয়াকৈ মোৰ পেৰা ৰেডি হৈ গ'ল। মেৰী বিস্কুটৰ পেৰা এনেদৰে খাই সঁচাকৈ বহুত ভাল লাগে। যদি খোৱা নাই এনেকৈ বনাই আপোনালোকে বনাই খাব পাৰে অতি কম সময়ৰ ভিতৰতে, খুব বেছি 5 মিনিট। বস্তুখিনি যোগাৰ কৰোঁতে অকণ টাইম লাগে, কাৰণ মিক্সিত পিচি লোৱা হয়, কিন্তু এনেই বেছি টাইম নালাগে বনাওঁতে। বহুত কম সময়ৰ ভিতৰতে বনাই পেলাই আপোনালোকে মন গ'লে পেৰা বনাই খাব পাৰিব। মোৰ এইখিনি পেৰা ৰেডি হৈ গ'ল আৰু এতিয়া একদম মস্তিকৈ খাম। এয়া আজি ৰাতিলৈ আমি খানাৰ আয়োজন কৰিছিলোঁ। এয়া চোতালৰ আগপিনে একদম এয়া দেখিছে চবেই মিলি পাচলি কাটি আছোঁ। পোৱালীয়ে একদম ধূপ লৈ আহিছে, মহ পৰিছে চোতালত। এয়া চবেই আমি লাগি পাচলি বাকলি গুচাই আছিলোঁ, সেইকাৰণে বোলো অকণমান দেখাওঁ। এয়া খুৰীহঁতো আহিলে, সকলোৱে মিলি আমি এয়া খানাৰ আয়োজন কৰি আছোঁ। এয়া কবিতা বৌ সকলো আহি যোগদান কৰিছে, ভাল লাগিছে। এয়া ৰঙালাও বৰ হ'ব বেচন দি, সেয়াৰ কাৰণে ৰঙালাও কাটিছে। এয়া মাছৰ তৰকাৰীৰ কাৰণে বৌয়ে খুৰীয়ে কাটি আছে, ইফালে দাদাই একদম লাইট ফিটিং কৰি আছে তাত। এয়া একদম সকলো ৰেডি হৈ গ'ল। মই কাটিলোঁ, কাটি হ'ল। বৌয়ে ক'লে এইখিনি মই কাটোঁ দে, তই কি কৰ। মই বোলো ভিডিঅ' এটাকে বনাওঁ, সেইকাৰণে অকণমান ভিডিঅ' বনালোঁ। আৰু এইপিনে দাদা ভাত সেয়া বনাব কাৰি ধোৱাও। এয়া চাউল একদম ৰেডি কৰি এয়া চৌকাত পূৰা জুই দি আছে। গৰম হৈছে আৰু পানী চাউল দিব, আৰু ভাতকেইটা আগতে বনাই লয়। একদম আজি পূৰা ৰান্ধনীয়ে চব বনাব আৰু দেই। খৰি চৰি চব একদম যোগাৰ কৰি লৈছে। কিবা এটা কওক আজিও। কি ক'ম? খানা খাই কেনেকুৱা লাগে এনেকৈ চবেই মিলি?
চবে মিলি খানা খাই বহুত ভাল লাগে। আজি আমি দীৰ্ঘ আৰু খুৰাহঁতৰ ঘৰতে মিলি তিনিজন মিলি খাম। মাছৰ দি খাম আজি। মাছ, বিলাহী, জিকা আৰু কি দিছিলা? তুৰৈ, ৰঙালাও চব মিক্স লেবেৰা ভাজি হ'ব আৰু জিকাই মাছে হ'ব। ৰঙালাও ফ্ৰাই, পাপৰ ফ্ৰাই হ'ব। তাৰপিছত আকৌ হেৰি মাছৰ পেটু আৰু আপোনাৰ বেঙেনা ভটকা হয় নেকি এইটো কয়? বেঙেনাহে হেৰি আৰু মাছৰ পেটু সৈতে ভাজিব আৰু ভাজি হ'ব। মই খৰি কাটি আছোঁ এতিয়া। মই লাগনিৰ কাৰণে খৰি অলপ লাগে, যোগাৰ লগাই আছোঁ নিজে। উপায় নাই আৰু কৰি আছোঁ নিজে। লাগি থাকক হা দাদা। ঠিক আছে। মই চাহৰ জুতি লৈ আছোঁ আমি। এয়া কবিতা বৌ, আমি এয়া চবে পুৰা একদম প্ৰসাদ খালোঁ, চাহ খালোঁ। এইপিনে দাদাই একদম আহিও আছে ভিতৰলৈ, ঘাম মুচি তত পোৱা নাইকিয়া বনাই। এয়া বৌতীয়ে চাহ বনাই একদম ৰেডি কৰিয়ে আছে। আমি খাই আছোঁ আৰু পুৰা। থাকক, আকৌ অকণ পাছত দেখাম দেই কি কৰি আছোঁ। এয়া একদম পুৰা দাদাই মাছ ফ্ৰাই কৰি আছে। দেখিছে গৰমটো কেনেকুৱা। দাদাই জুইৰ ওচৰত একদম পুৰা বনাই আছে। মানে দাদাই বনোৱাত এলাহ নকৰে কিন্তু দেই। এয়া বেঙেনা, এয়া মাছ আৰু এয়া মাছৰ পেটু, এয়া পিঁয়াজ কাটি থৈছোঁ, তেজপাত সকলোখিনি যোগাৰ কৰি দিছোঁ। এয়া জিকা, তুৰৈ, আলু, বিলাহী, এয়া মাছৰ তৰকাৰী হ'ব। সকলোখিনি যোগাৰ কৰি দিছোঁ আৰু দাদাই বনাই আছে। এয়া লেবেৰা ভাজিৰ কাৰণে ৰঙালাও, ভাতকেৰেলা, তুৰৈ, আলু চব মিক্স, এইখিনিও ৰেডি কৰি থৈছোঁ। দাদাই এতিয়া বনোৱাতহে জোৰ। আমি সকলোখিনি ৰেডি কৰিয়ে দিলোঁ বাৰু। এয়া দাদাই মাজে মাজে কিবা কিবি এটা কৰি আছে। গৰমত বেচেৰা থাকিব পৰা নাই, জুই তাপ বহুত গৰম তাতে। ভালো লাগে এনেদৰে সকলোৱে মিলি পেলাই খালে, সেইকাৰণে ফূৰ্তি এটা। সেইকাৰণে কষ্ট হৈছে যদিও এলাহ কৰা নাইকিয়া বনাইছে দাদাই। পুৰা দুইজনীয়ে পকৰি বনাই আছোঁ বেচন দি। এয়া বনাই আছোঁ দেখিছে, সেইকেইটা হ'ল আৰু এয়া কেৰাহী পাতিয়ে আছোঁ। পুৰা দুইজনী লাগি আছোঁ। একদম পুৰা ফ্ৰাই কৰি আছোঁ দেখিছে। এয়া আছেই, এয়া পুৰা লাগি আছোঁ আৰু গৰমত দুইজনীয়ে খানা খোৱা এয়াই কষ্ট। ভালো লাগে কিবা এটা। এয়া আমাৰ খানা খাবলৈ সকলো বহিছে আৰু এয়া মাছৰ তৰকাৰী ভগাই আছে। আমাৰ খাবলৈ খানা ৰেডি হৈ গ'ল। এয়া দেখিছে খুৰাহঁত, ভাইটিহঁত, সকলো আৰু চব বহিছে। মোৰ মানুহজনো বহিছে, সকলো বহি একদম খাবলৈ বহি আছে। তেহেঁতে খাই ল'ব, তাৰ পাছত আমি খাম। এহেঁতক সৰু ল'ৰা ছোৱালী যিহেতু তেহেঁতক দি লৈছে, সৰুকেইটাকো একেলগে একদম ৰেডি কৰি আছে। এয়া সকলোখিনি ৰেডি হৈ গ'ল আমাৰ, এতিয়া খোৱাতহে কথা। একদম সুৰেশ দেখিছে, আমাৰ পোৱালীয়ে খাবলৈ একদম ৰেডি হৈ আছে। গোটেইটো ফূৰ্তিত ক'ব পৰা নাই, একদম পুৰা। এয়া মাইনাহঁত তেহেঁত দেখিছে, তেহেঁত দুজনো আহিছে ফূৰ্তি। তেহেঁতেও সেয়া খানা খাব, এয়া খাই আছে। এইটো খুৰা, পিনে বৌয়ে পিতেকক খোৱাত ব্যস্ত। এয়া লুকু খুৰী হয়, ওচৰ খুৰীয়া দাদা। বনাই কৰি বেচেৰাটো গৰমত জুলুই জুপি হৈ আহিছে, গৰমত ঘামি কৰি এয়া খাই আছে। এয়া আকৌ আমি বহিছোঁ, আমাৰ শাহুমা, লুকু খুৰী, বৌহঁত, দাদাহঁত, আমি এতিয়াহে বহিছোঁ সকলোকে দি লৈ পেলাই। তাকে অকণমান সেয়াও দেখাইছোঁ, বেয়া নাপাব বোলো, অকণমান স্মৃতি হিচাপে ৰওক খানা খোৱা ফূৰ্তিটো কেনেকুৱা। সেইকাৰণে অকণমান এটা সৰু ভিডিঅ' কৰি পেলাই থৈছোঁ দেখিছে। এইটো এয়া আমাৰ সকলো খাবলৈ বহিছোঁ, বৌয়ে দি আছে।